নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো আগষ্ট মাহৰ 4 তাৰিখ আৰু শাওণ মাহৰ 18 তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। গ্ৰহ অৱস্থান অনুকূল হৈয়ে থাকে, কেৱল আপুনি দৃঢ়তাৰে কাম কৰিব লাগিব। তাৰমানে আজিৰ দিনটোত গ্ৰহ অৱস্থান ভাল বুলি কৈছে। আপুনি গ্ৰহ অৱস্থান লৈ যদি কাম কৰে আজিৰ দিনটোত আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে। যদি স্থানান্তৰৰ পৰিকল্পনা আছে তেন্তে ইয়াক বাস্তৱত পৰিণত কৰা অনুকূল সময়। আজিৰ দিনটোত আপুনি স্থানান্তৰৰ পৰিকল্পনা লৈ যদি আছে সেই পৰিকল্পনা আজি আপুনি বাস্তৱত পৰিণত কৰিব পাৰিব বুলি কৈছে। ব্যস্ত থকা পিছতো আত্মনিৰীক্ষণতো কিছু সময় কটাওক। আজিৰ দিনটোত আপুনি কামত ব্যস্ত থকা পাছতো আপোনাক কিছু সময় আত্মনিৰীক্ষণতো কটাবলৈ কৈছে। এনে কৰিলে আপোনাৰ মনত শান্তি পাব। যদি আপুনি এনে কৰে আপোনাৰ মনত শান্তি পাব বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কৰ মাজত উদ্ভৱ হোৱা যিকোনো পুৰণি নেতিবাচকতাই সম্পৰ্কটোক টেঙা কৰিব পাৰে। আজিৰ দিনটোত যদি আপুনি পাৰস্পৰিক সম্পৰ্কৰ মাজত আছে তেতিয়া আপোনাৰ সম্পৰ্ক টেঙা কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। একাংশ ঘনিষ্ঠ লোকৰ সৈতে মেল মিটিং হ'ব। আজি আপুনি ঘনিষ্ঠ ব্যক্তিৰ লগত মেল মিটিং কৰিব পাৰিব বুলি কৈছে আৰু ফলপ্ৰসূ কথা বতৰা হ'ব। পাৰস্পৰিক অভিযোগবোৰ আঁতৰি যাব। আজিৰ দিনটোত আপোনাৰ অভিযোগ যদি আছে সেই অভিযোগ আঁতৰি যাব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছুমান ভাল খবৰ পাব পাৰে। যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে নিজৰ ভৱিষ্যতৰ বাবে আজি ভাল খবৰ পাব পাৰে বুলি কৈছে। মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক আৰু আৱেগে আপোনাক আগুৰি ধৰিব নিদিব। কেতিয়াবা অনুভৱ হ'ব যে আপোনাৰ স্বভাৱৰ বাবেই কিছুমান মানুহে আপোনাৰ পৰা অযথা সুবিধা লৈছে। আজিৰ দিনটোত আপোনাক স্বভাৱ চৰিত্ৰ ভাল কৰিবলৈ কৈছে, নহ'লে অন্য ব্যক্তিয়ে আপোনাৰ স্বভাৱক লৈ আপোনাক হাঁহিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। সামাজিক কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি সামাজিক কাম কাজ কৰে আপোনাৰ অন্য ব্যক্তিৰ লগত বিশেষ অৱদান থাকিব বুলি কৈছে। আপোনাৰ যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব। পাৰস্পৰিক কথা বতৰাৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য আহিব। আজিৰ দিনটোত আপোনাৰ বহুত গুৰুত্বপূৰ্ণ তথ্য আহিব পাৰে বুলি কৈছে। শিশুসকলৰ মনোবল বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ প্ৰচেষ্টা প্ৰয়োজনীয়। আজিৰ দিনটোত শিশুসকলৰ মনোবল আপুনি বজাই ৰাখিব পাৰিব বুলি কৈছে। দিনটো শেষৰ ফালে পৰিস্থিতি কিছু বিপৰীত হ'ব পাৰে। আজিৰ দিনটো শেষৰ সময়লৈ সন্ধিয়া ভাগলৈ আপোনাৰ পৰিস্থিতি বেয়া হ'ব পাৰে বুলি কৈছে। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক। আজিৰ দিনটোত আপোনাৰ মানসিক চাপ আপোনাৰ হ'ব পাৰে বুলি কৈছে। আপোনাৰ মানসিক চিন্তা থাকিব আৰু আপুনি সেই সমাধান আপুনি নিজে বিচাৰি উলিয়াব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। গ্ৰহ অৱস্থান অনুকূল, সহজে আগবাঢ়ি যাওক। আজিৰ দিনটোত গ্ৰহ অৱস্থান ভাল বুলি কৈছে। প্ৰচেষ্টা আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ দিনটোত যদি আপুনি প্ৰচেষ্টা কৰে আপোনাৰ ভাল বুলি কৈছে। কিছু শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰত
শুভ অনুষ্ঠান পাতিব পাৰে বুলি কৈছে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে ইতিবাচক শক্তি বজাই ৰাখিব। আজিৰ দিনটোত আপোনাক বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপুনি পাব বুলি কৈছে। বৰ্তমান লাভতকৈ অধিক খৰচ হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। খৰচ আপোনাক চাই চিন্তি কৰিবলৈ কৈছে। কেতিয়াবা খং আৰু কেতিয়াবা খিংখিঙিয়াই আপোনাৰ স্বভাৱক ক্ষতিকাৰক হ'ব। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। যদি আপুনি খং কৰে আপোনাৰ জীৱনত ক্ষতি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটো এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ব্যক্তিগত জীৱনত সুখ বাঢ়িব। যিকোনো মূল্য বিনিময়ত নিজৰ নীতি আৰু নীতিৰ লগত আফচোচ নকৰিলে আপোনাৰ প্ৰতিদ্বন্দ্বী বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ জীৱনত সুখ আহিব পাৰে বুলি কৈছে। বিপদৰ পৰা বন্ধু এজনক সহায় কৰি সুখী হ'ব। আজিৰ দিনটোত আপুনি বিপদত পৰা বন্ধুক সহায় যদি কৰে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। কেৱল নিজৰ ব্যক্তিগত কামৰ প্ৰতি সচেতন হওক। আজিৰ দিনটোত আপোনাৰ নিজৰ কামৰ প্ৰতি গুৰুত্ব দিবলৈ কৈছে। বেছিকৈ কথা কোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটোত আপুনি অন্য মানুহৰ লগত বেছি কথা পাতিবলৈ আপোনাক কোৱা নাই। কোনো ভুল পথ অনুসৰণ নকৰিব। আজিৰ দিনটোত আপোনাক ভুল ধাৰণা কৰিবলৈ কোৱা নাই। শিশুৰ ফালৰ পৰা যিকোনো চিন্তাৰ বাবে মনটো অশান্ত হৈ থাকিব। আজি আপোনাৰ সন্তানৰ বাবে আপোনাৰ মনটো চিন্তা থাকিব পাৰে বুলি কৈছে। যুৱক যুৱতীসকলে অসাৰ ধেমালি সময় নষ্ট কৰিব নালাগে। আজিৰ দিনটোত যুৱক যুৱতীসকল ধেমালি কৰি সময় নষ্ট কৰিবলৈ কোৱা নাই। সেই সময়খিনি পঢ়া শুনা কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি আপোনাৰ কষ্টৰ ফল পাব, যাৰ বাবে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি আজিৰ দিনটোত আগতে যদি আপুনি কাম এটা কৰি আছে, সেই কামটো কষ্ট কৰি আছে, সেই কামটো আজি আপুনি সফলতা পাব বুলি কৈছে আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনিও নিজৰ সামৰ্থ্যৰ বাবে গৌৰৱ কৰিব। আজিৰ দিনটোত আপোনাৰ নিজৰ সামৰ্থ্যৰ ওপৰত আপুনি গৌৰৱ কৰিব পাৰিব বুলি কৈছে। কিছু ভাল খবৰ পোৱা যাব। আজিৰ দিনটোত আপুনি ভাল খবৰ পাব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰী মনোযোগ পঢ়া শুনাৰ প্ৰতি কেন্দ্ৰীভূত হৈ থাকিব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী মনোযোগ অধ্যয়নৰ প্ৰতি থাকিব বুলি কৈছে। সময়ৰ সম্পূৰ্ণ যত্ন লওক। আজিৰ দিনটোত সময় যত্ন ল'বলৈ কৈছে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰি থাকিব। আজিৰ দিনটোত আপোনাক সময়মতে কামবোৰ কৰিবলৈ কৈছে। মনত ৰাখিব যে আপোনাৰ কটু কথা আৰু খঙে আপোনাৰ পৰিকল্পনা নষ্ট কৰিব পাৰে। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। যদি আপুনি খং কৰে আপোনাৰ জীৱনত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাশি। সময় অনুকূল। আপোনজনক লগ পোৱা পিছত মনটো সুখী হ'ব। আজিৰ দিনটোত আপুনি আপোনাৰ ভালপোৱাজনক যদি লগ পায় আপোনাৰ মনটো ভাল হ'ব পাৰে বুলি কৈছে। শিশু সম্পৰ্কীয় সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ যদি সমস্যা হয় সেই সমস্যা আপুনি সমাধান বিচাৰিব পাৰিব বুলি কৈছে। চৰ্তবোৰ ভালদৰে চলি আছে। ই নিৰ্ভৰ কৰে আপোনাৰ সেইবোৰৰ সৎ ব্যৱহাৰ কৰাৰ ক্ষমতাৰ ওপৰত। নিজৰ মৰ্যাদা আৰু গোপনীয়তাৰ বিষয়ে যত্ন লওক, নহ'লে ক্ষতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাক নিজৰ বাবে যত্ন ল'বলৈ কৈছে, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ সিদ্ধান্তই বহু পৰিকল্পনাক কাৰ্যলৈ ৰূপায়িত কৰিব। আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয় আপোনাৰ ভাল বুলি কৈছে। সকলো বস্তু কৰাৰ পিছত আপুনি আপোনাৰ পৰিয়ালৰ বাবে সময় উলিয়াওক। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ বাবে আপোনাক কিছু সময় উলিয়াবলৈ কৈছে। নিজৰ কামৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। সফলতা লাভ কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাৰ নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখি কামটো কৰিবলৈ কৈছে। তেতিয়া সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। শিশুৰ লগত গুৰুত্বপূৰ্ণ হওক। আজিৰ দিনটোত শিশুৱে কিবা কথা ক'ল, সেই কথাটো আপোনাক গুৰুত্বপূৰ্ণ হিচাপে ল'বলৈ কৈছে। অত্যাধিক বকাবকি কৰিলে শিশু
ভিন্নমন্যতা সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত অত্যধিক তৰ্ক আপোনাক কৰিবলৈ কোৱা নাই আপোনাৰ সন্তানৰ লগত, নহ'লে শিশু ভিন্নমন্যতা সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পুৰণি বন্ধু বান্ধৱীক লগ পাই আজি সুখ স্মৃতিবোৰ সতেজ হৈ পৰিব, যাৰ বাবে মন সুখী হ'ব। আপুনি আজিৰ দিনটোত আপুনি পুৰণি বন্ধু বান্ধৱীক যদি লগ পায়, কথা বতৰা যদি পাতে, আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। যিকোনো সম্পত্তি বা বিশেষ বস্তু বিক্ৰয়ৰ সৈতে জড়িত আপোনাৰ কাম সমাধান হ'ব, গতিকে ইয়াৰ ওপৰত কামটো আগতেই কৰি ৰাখক। এই সময়ত যিকোনো ঠাইলৈ চলাচল বা ভ্ৰমণৰ পৰা বিৰত থাকক। এই সময়ত আপোনাক যিকোনো ঠাইত ভ্ৰমণ কৰিবলৈ যাবলৈ কোৱা নাই। বেছিভাগ সময় ঘৰতে কটাওক, কিয়নো বিতৰ্কৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাক বেছিভাগ সময় আপোনাৰ ঘৰতে থাকিবলৈ কৈছে, নহ'লে অন্য ব্যক্তিৰ লগত আপোনাৰ কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বাহ্যিক যোগাযোগো যথেষ্ট লাভৱান হ'বলৈ গৈ আছে। যিসকলে বহুদিন ধৰি কামটো কৰিবলৈ চিন্তা কৰি আহিছে, আজি সম্পূৰ্ণ কৰা সময় আহি পৰিছে। বুজাবুজি আৰু বিবেচনাৰে কাম কৰিলে সকলো আপোনাৰ পক্ষত হ'ব। আৱেগিক হৈ কোনো সিদ্ধান্ত ল'ব নালাগে। আজিৰ দিনটোত আপোনাক আৱেগিক হৈ যিকোনো সিদ্ধান্ত ল'বলৈ কোৱা নাই। চলি থকা কামত ব্যাঘাত জন্মাব পাৰে, আপুনি চিন্তিত হৈ থাকিব পাৰে, ধনৰ লোকচান সম্ভৱ। আপোনাৰ যদি আজিৰ দিনটোত কাম এটা চলি আছে, সেই কামটোত আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে, আৰু আপোনাৰ টকা পইচা আজি লোকচান হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। সময় অনুকূল। এই ভাল সময়খিনি সুবিধা ল'বলৈ চেষ্টা কৰক। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে আজি পৰিস্থিতি অনুকূল। আপুনি আজি যদি টকা পইচা জমা কৰিম বুলি যদি ভাবিছে, আপোনাৰ দিন ভাল বুলি কৈছে। গুৰুত্ব সহকাৰে কাম কৰক। আজিৰ দিনটোত আপোনাক গুৰুত্ব সহকাৰে যিকোনো কাম কৰিবলৈ কৈছে। ঘৰৰ আৰামৰ লগত জড়িত সামগ্ৰী ক্ৰয় কৰা হ'ব। ঘনিষ্ঠ আত্মীয়ৰ বাবে বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। অভিজ্ঞ ব্যক্তিৰ সহায়ত যিকোনো বিতৰ্কিত বিষয় সমাধানৰ বাবে আজি অনুকূল সময়। ঘৰ বা ব্যৱসায়ৰ লগত জড়িত সকলো দায়িত্ব আপুনি অতি গুৰুত্ব সহকাৰে ল'ব। আজিৰ দিনটোত আপোনাৰ ঘৰত যদি ব্যৱসায় কৰে, সকলো দায়িত্ব আপোনাক গুৰুত্ব দি ল'বলৈ কৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সম্পৰ্কে সজাগ হ'ব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সজাগ হ'বলৈ কৈছে। হঠাতে এনে কিছুমান খৰচ আহিব, যাৰ ওপৰত কৰ্তন কৰাটো কঠিন হ'ব। আজি আপোনাৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে। টকা পইচা অৰ্থনৈতিক পৰিস্থিতি লছ কৰিব পাৰে। খং নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কৈছে। অন্য ব্যক্তিৰ লগত যদি আপুনি কথা বতৰা পাতে, আপোনাক হাঁহি ফূৰ্তি মাজেৰে কথা পাতিবলৈ কৈছে। খং আপোনাক কৰিবলৈ কোৱা নাই আজিৰ দিনটো। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।